দাদা কেনে আছে? বহুত ভাল। বহুত ভালে। বহুত বেছি ভাল। আচ্ছা, কোনখন মুভিৰ মানে হ'বলৈ গৈ আছে? ইয়াতে আমাৰ এই হিমাংশু প্ৰসাদ দাসৰ জয় হনুমান বুলি এখন। জয় হনুমান, তাৰমানে হনুমান নহয়? হনুমান নহয়, হনুমান। লওক, আপোনালোকে ঠিকেই শুনিছে, হিমাংশু প্ৰসাদ দাসৰ অন্যতম চিনেমা হৈছে জয় হনুমান। আৰু এই জয় হনুমানৰ প্ৰচাৰ কাৰ্য গোটেই অসমতে চলি আছে। আৰু এই চিনেমাখন বহুত সুন্দৰ এখন চিনেমা হ'বলৈ গৈ আছে। আৰু এই চিনেমাখনৰ কথা গোটেই অসমৰ মানুহৰ মুখত শুনা যায়, কাৰণ এই চিনেমাখনৰ কাৰণে সকলোৱে বাট চাই আছে যে কেতিয়া এই চিনেমা হলত মুক্তি পাব আৰু সকলোৱে চাবলৈ যাব। তো এই চিনেমাখন আমি সকলোৱে চাবলৈ যাম। আৰু তো ভাই লওক, মই আহি পালোঁ এতিয়া জনসাংস্কৃতিক মঞ্চ গোৱালপাৰাত। আৰু ইয়াতে আজি হনুমান নামৰ এখন অসমীয়া চলচ্চিত্ৰ প্ৰমোশ্যন হ'ব। আৰু প্ৰমোশ্যনৰ কাৰণে আমাক চন্দন দাই মাতিছে। চন্দন দা ভালে আছে? একদম বঢ়িয়া। ভাল। আজি কোনখন অসমীয়া চলচ্চিত্ৰৰ প্ৰমোশ্যন হ'বলৈ গৈ আছে? এখন হিমাংশু প্ৰসাদ দাসৰ চিনেমা হয়, অসমীয়া চলচ্চিত্ৰ হয়। চিনেমাখনৰ নাম হৈছে জয় হনুমান। স্পাইডাৰমেন। হনুমান নহয় তাৰমানে? হনুমান। আচ্ছা 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 আচ্ছা। আচলতে ভাইলো আপোনালোকে সকলোৱে জানে যে আচলতে হনুমান বুলি হয়, কিন্তু এইটো মুভিটো হনুমান নহয়, আচলতে হনুমেন হয়। আৰু এই মুভিখনৰ মানে আজি ইয়াতে প্ৰমোশ্যন হ'ব, নৃত্যংগনা ডান্স ষ্টুডিঅ'ত প্ৰমোশ্যন হ'ব। আৰু আপোনালোকে এইখনত মানে ডান্স ড্ৰামা এণ্ড ৰিচেণ্টলি এটা নতুনকৈ আৰম্ভ কৰা হৈছে, যিটো হৈছে জুম্বা ফিটনেছ ক্লাছ। কোনোবাই যদি কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে আমাক। আৰু ডান্স ক্লাছটো হৈয়ে থাকে, আৰু নতুন ড্ৰামাৰো আমি প্ৰচেছ। দাদাই আচলতে মানে ড্ৰামাৰ মাষ্টাৰ বুলি ক'ব পাৰি। দাদা মাষ্টাৰ নহয়, ক্ষমা কৰিব, নক'ব মাষ্টাৰ বুলি। মই জাষ্ট ড্ৰামা কৰোঁ, মই নিজে কৰোঁ, আৰু লগত ল'ৰা ছোৱালীবোৰ লৈ একেলগে আমি ড্ৰামা কৰোঁ। ড্ৰামাৰ মাষ্টাৰ নহয়। নৃত্যংগনা ডেন্স ফ্ল'ৰ, আৰু এই ডেন্স ফ্ল'ৰখনত আপোনালোকে নিজৰ ল'ৰা ছোৱালীক ডেন্স শিকাব পাৰিব। আৰু আজি জনসাংস্কৃতিক মঞ্চখনত অহাৰ এটা মেইন উদ্দেশ্য আছে। হিমাংশু দাসৰ অসমীয়া চলচ্চিত্ৰ জয় হনুমান নামৰ এখন চলচ্চিত্ৰ প্ৰমোশ্যনৰ কাৰণে আজি আহি আছে হিমাংশু দাস নিজে, আৰু লগতে তেওঁৰ লগতে কেইবাগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ তাৰকাসকল। আৰু এই অসমীয়া ছবিখন কেতিয়া মুক্তি লাভ কৰিব, সেই সকলোখিনি আমি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো এই ভিডিঅ'খন আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আচলতে মানে আজি হনুমানৰ মানে প্ৰমোশ্যন হ'বলৈ গৈ আছে, এইখন মঞ্চতে হ'ব। আৰু ইমান ধুনীয়া এখন মঞ্চ, আৰু আপোনালোকে ইচ্ছা কৰিলে এই মঞ্চখনত আপোনালোকৰ ল'ৰা ছোৱালীক মানে ডান্স শিকাব পাৰে। এয়া আপোনালোকৰ সন্মুখত আছে ল'ৰা ছোৱালী নৃত্যংগনা যিসকলে ডান্স শিকে। কোনটো চিনেমাৰ মানে প্ৰমোশ্যন হ'ব? আচ্ছা, তাৰমানে আচলতে হনুমান নহয়তো, আজি হনুমেনৰ মানে হনুমেনৰ প্ৰমোশ্যন হ'ব। একচুৱেলি মানে হনুমান নহয়। তোমালোকে ইয়াতে কি ডান্স শিকা? মাষ্টাৰ কোন হয় তোমালোকৰ? সেইকাৰণে ভালকে হৈছে আমাৰ মানে চবতকৈ ভাল এজন ইউটিউবাৰ, যিয়ে মানে সকলো সময়তে মানে সকলোকে মানে ভাল পৰামৰ্শ দিয়ে। আফতাব ভাই, আপোনালোকে সকলোৱে চিনি পায় আফতাব ভাইক, আৰু আফতাব ভাই চিনি নোপোৱা মানুহ হয়তো কমেই আছে। তো আফতাব ভাই কেনে আছে? মানে মই বহুত ভাল আছোঁ, আৰু ইয়াতে আজি আহি কেনে বহুত বেছি ভাল লাগি আছে। এই স্কুলখনৰ বিষয়ে আমি গোৱালপাৰাতে থাকোঁ, কিন্তু ভালকৈ জনাই নাছিলোঁ। তো আজি আহি কেনে ইমান ধুনীয়া এটা পৰিৱেশ, সন্মুখত ইমান ধুনীয়া এখন ফিল্ড আছে, আৰু লগতে বাচ্ছাবিলাককো দেখুৱাই আছে ৰাকেশ, আৰু এইফালে আমাৰ ভাই আছে, এওঁলোকে দেখুৱাব। মানে বাচ্ছাকেইটাও ইমান ধুনীয়া লাগিছে, আৰু ইয়াতে ডান্স ড্ৰামা গোটেইখিনি হৈ থাকে। তো আপোনালোকে নিশ্চয় এই স্কুলখনলৈ এবাৰ আহি কেনে চাব কেনেকুৱা লাগে। মানে মোৰ বহুত বেছি ভাল লাগিছে। আৰু আজি ইয়াতে আহি আছে হনুমেনৰ ষ্টাৰ কাষ্ট, মানে হনুমান নহয়, হনুমেনৰ আমাৰ অসমীয়া বোলছবি জগতৰ এখন ধুনীয়া চিনেমা হ'বলৈ গৈ আছে। 18 অক্টোবৰত মানে ৰিলিজ হ'বলৈ গৈ আছে। তো আপোনালোকে নিশ্চয় চিনেমাঘৰলৈ যাব আৰু চিনেমাখন চাব। যে জয় হনুমান নামৰ আমাৰ এখন নতুন চিনেমা আহি আছে। হনুমান নহয়, হনুমেন, গম পালে? স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান। এই চিনেমাখন অহা 18 অক্টোবৰ, 18 অক্টোবৰ দুৰ্গা পূজাৰ 5 দিন পিছত। আৰু এই চিনেমাখনৰ প্ৰচাৰৰ কাৰণে আমি গোটেই অসম ঘূৰি আছোঁ। আজি আহি আমি এই ঠাই পাইছোঁ, আপোনালোক লগ পালোঁ, আৰু সঁচাকৈ ভাল লাগিলে, যিটো উৎসাহত, যিটো মৰমত আমাক সময়খিনি দিলে। সত্যদা আৰু আপোনালোকে এই সত্যদাৰ পৰা সকলোখিনি গম পাব যে আচলতে এই জুম্বাটো কি। ইতিপূৰ্বে মানে ডান্স বা ছিংগিং, ড্ৰামা এইবিলাকৰ লগত ৰিলেটেড হৈ আছিলোঁ। আমি শ্বৰ্টলি ইয়াতে জুম্বা ক্লাছো আমি আৰম্ভ কৰিছোঁ। তো জুম্বা ক্লাছটো কেনেকৈ আৰম্ভ কৰিলোঁ, আমাৰ সেই বাচ্ছাখিনিক লৈ আহে গাৰ্জেনখিনি বহি থাকে, বহুত সময় সিহঁতৰ ৱেষ্ট হয়। তো সেই ৱেষ্টখিনি হোৱা টাইমখিনি যাতে পজিটিভলি ল'ব পাৰোঁ, তো মাকসকলে আমাক বঢ়িয়াকৈ জুম্বা ক্লাছত জইন কৰে। তেওঁলোকৰ ফিটনেছৰ ওপৰত মানে এইটো বহুত ভাল এটা পদক্ষেপ লৈছে। মানে বহুত মানে
যিসকলে মানে খালী টাইম বহি থাকে তেওঁলোকে মানে নিজৰ ফিটনেছৰ অলপ ধ্যান ৰাখিব পাৰিব আৰু তেওঁলোকে মানে ফিটনেছটো মেইনটেইন কৰিব পাৰিব ইয়াতে আহি নিজৰ ল'ৰা ছোৱালীৰ লগতে তেওঁলোকে নিজৰ ফিটনেছটো মানে ইয়াতে আহি মেইনটেইন কৰিব পাৰিব আপোনালোকৰ লগত যদি কোনোবাই যদি তেনেকুৱা মানে ফিটনেছৰ কাৰণে জুম্বা ক্লাছত জইনিং হ'ব বিচাৰে আপোনালোকৰ যোগাযোগ কেনেকৈ কৰিব হয় হয় যোগাযোগ মানে কি মোৰ হয়তো ইয়াতে স্কুলতে মোৰ স্কুলখনটো ভালুকডুবি হয় গোৱালপাৰা ইংলিছ স্কুলৰ ওচৰতে নৃত্যাংগনা ডান্স ফ্ল'ৰ তাত মোৰ ফোন নাম্বাৰো দিয়া আছে এই মানে হেৰিত যোগাযোগ কৰিলে ভাই লওক আপোনালোকক আমি ফোন নম্বৰটো স্ক্ৰীণত দি দিম আপোনালোকে যদি কোনোবাই তেনেকুৱা জুম্বা বা নিজৰ ফিটনেছটো মেইনটেইন কৰিব বিচাৰে তেনেহ'লে এই নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই দাদাৰ লগত কথা পাতিব ভাই লওক আপোনালোকে সকলোৱে জয় হনুমান মুভিখন চাব আৰু আপোনালোকে আমাৰ চেনেলটো বেছি বেছিকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে বাই বাই